আজি মই আৰু মোৰ বা সৰু বা আমি দুইজনীয়ে ডাঙৰ বাৰ ঘৰত আহিছোঁ পিঠাগুড়ি খুন্দিবলৈ। আমি প্ৰত্যেকবাৰ বিহুতে আমি দুইজনী ডাঙৰ বাৰ ঘৰত আহোঁ, আহি একেলগে আৰু পিঠা লাড়ু বনাওঁ। আৰু বা এজনী আছে, মোৰ বা এজনী আছে, মাজু বা অলপ দূৰত থাকে, বায়ে ঘৰতে বনায় আৰু আমাৰ দুইজনী ঢেঁকী নাই কাৰণে আমি ইয়াতে বাৰটাতে আহোঁ। গাড়ীৰ পৰা চব বস্তুবিলাক নমাই এতিয়া আৰু সোনকালে খুন্দা আৰম্ভ কৰিম আৰু। এয়া আমাৰ বিহুৰ আয়োজন চলি আছে। এতিয়া মই আৰু এয়া মোৰ বা, এয়া সৰু বা, আমি দুইজনী ডাঙৰ বাৰ ঘৰত আহিছোঁ। এতিয়া আমি গুড়া খুন্দি আছোঁ। কি গুড়া খুন্দিছা? এয়া ইয়াৰে হ'ব তেল পিঠা আৰু ঘিলা পিঠা। আচ্ছা, আজি বনাবা? আজি বনাম। ঠিক আছে। ভাগৰ লাগিছে? তুমি খুন্দিলা তোমাৰ? ঠিক আছে। কি বনাইছা? তেল পিঠা বনাই আছোঁ। খাবা নেকি? দিলে খাম, ধুনীয়া হৈছে। বহুত টেষ্টি হৈছে। টেষ্টি হৈছে নেকি? কিমান বনালা? এতিয়ালৈ এইখিনি বনালোঁ। বাপৰে, আৰু আছে। আৰু বনাব আছে? আৰু কি বনাবা আজি? আজি এইখিনি শেষ কৰিম। কাইলৈ আৰু অকণমান বেলেগ বনাম বুলি ভাবিছোঁ। বেলেগ পিঠা? ঠিক আছে, বনাই থাকা। ৰাতিপুৱাই অলপ কিবা খাই উঠি তাৰপিছত অলপ নাৰিকল চেলাই এতিয়া মিক্সিত খুন্দি তাৰ পৰা নাৰিকলৰ লাড়ু আৰু পিঠা বনাম। ডাঙৰ বাও সেইফালে তিলৰ পিঠা বনাই আছে, মই নাৰিকল চেলাইয়ে আছোঁ। হাত বিষাইছে, তাৰপিছতো কৰিছোঁ আৰু বিহু বুলি। এয়া নাৰিকলৰ লাড়ু হৈ গ'ল, অলপ থৈ দিছোঁ পিঠাৰ কাৰণে। ডাঙৰ বাই তিলৰ পিঠা বনাই আছে আৰু মই নাৰিকল চেলাই আছোঁ। এয়া আমাৰ ডাঙৰ বাৰ ছোৱালী, তাই জাষ্ট বিয়া হৈছে, এবছৰ হৈছে। কিবা এটা পৰীক্ষাৰ কাৰণে ইয়াতে মাকৰ ঘৰত আহিছে। তাই অকণমান হেল্প কৰি দিছে। মোৰখিনি হ'ল খুন্দা, এতিয়া বাৰখিনি খুন্দি আছে। বনাই আছোঁ। বেছি ধুনীয়াকৈ নাজানো, তথাপিতো মানে বনাওঁ আৰু। এনেইতো খাওঁতেতো চুবাইয়ে খাব, ইমান ধুনীয়া কিয় লাগে? খালেই হ'ল। এনেও চুবাই গুড়ি কৰিহে খাব। সেইকাৰণে আৰু ইমান ধুনীয়া নবনাওঁ, নাজানো ইমান ধুনীয়াকৈ, চেষ্টা কৰোঁ আৰু। নেক্সট নাৰিকলৰ পিঠা বনাই আছোঁ। তুমি কি কৰিছা?
গধূলি ঘৰলৈ আহিলোঁ। অলপ বাকী আছিলে সেইখিনি ঘৰতে কৰিলোঁ। গান শুনি ভাল পাওঁ, গান গায়ো ভাল পাওঁ। বেছি ভালকৈ গাব নাজানো। এনেকৈ হাঁহি ফূৰ্তি কৰি গান গাই কামবিলাক কৰিলে খুব সোনকালে হৈ যায়, ভালো লাগি থাকে। আৰু এইখিনিয়ে আছিল মোৰ বনোৱা লাড়ু পিঠা। আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব, আৰু ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। পুনৰ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে চায়নাৰা।